फ्रेंड्स बबिता पृथ्वी एखनटेकल आपनालोকক स्वागतम इभिनिंगे हल पिछबेलाटो उलाई जा হয় বাৰু ৰাস্তাত গৰমত যি গৰম ৰাস্তাত নগলে নহয় গছ বন আছে গছ আছে বহুত এখানে বতাহ মাৰে উলাই যা হয় ওই জিন দেখছে টিকলি তাই কৈ আছে মধুম খাওগে বলা মধুৰিয়াম পাৰোগে মই কৈছো ঠিক আছে পাইম তাৰ আগতে মই নহলে অকনমান ভিডিওকে বনাই ন ব্লগ অলৰেডি বনাবই লাগিব যেহেতু ব্লগটো মোৰ মধুম পাৰিবলৈ যাও চাই থাকিব ওয়া মুগিটো কৰিছে সা উঠিবলৈ যায় ঐ এ নাম এটা দিছে নহয় শুনবা কিবা এটা ফুসুকি ঐ এয়া খুৰাহাতৰ ঘৰ হয় মোৰ খুৰাহাতৰ ঘৰলৈ গৈ আছো এতিয়া মধুৰি পাইব যাম এফালে যাও না দেখা স্যান্ডেল কিনে আলাগে স্যান্ডেল গৰমত খুজ কাঢ়িবলৈ খালি মাটিত ভাল এজোপা হৈছে মধুৰিয়াম দেখা পোৱা নাযাব কিন্তু বহুত মধুৰি লাগি আছে এফালে সিগিম এতিয়া মই বেছি পকা খাব ভাল লাগে ইমান পকা পকা অলপমান কেঁচা নিচিনা নাই ইভেন আছে এইটো এটা কেঁচা বনাই এটা কেঁচা এইখিনি আছে মধুৰি ছিগিলো আচলতে বহুত মধুৰি আছে পকি আছে একাৰণে তল পেলাই পেলাই দিছে যেপা মধুৰি বহুত বেছি লাগি আছে এখন হৈছে মোৰ খুৰীৰ ডাঙৰ খুৰী অংগনবাদী স্কুল এখন মোৰ খুৰা ঘৰৰ বাৰী হয় আকৌ এদিন আপোনালোকক মই দেখাম বাৰু আহিম খুৰাহঁতৰ ঘৰলৈ ফুৰিবই আহিব লাগিব ওচৰতে তথাপিও এপিনে খুৰাহঁতৰ খেৰমাজি এইবিলাক বাৰী আৰু এতিয়া মাছৰ বেপাৰী আহিছে মাছ কিনিব খুৰাই ঘৰলৈকে গৈ থাকোঁ একেখন চোতাল বুলি ক'লে ভুল নহয় তথাপিও আৰু এইখন আমাৰ ভাইটি বাইক হয় টাউন গৈছিলে আনি ইয়াতে ৰাখিলে বেছি পকাবিলাক খাই নালাগে নেকি এইটো এনেকৈ মধুৰিআম খাবলৈ বহুতেই বেছি টেষ্টি হয় নিমখ সানি আৰু সেইকাৰণে অলপ কেঁচা নিচিনা আনিছোঁ মই এতিয়া এইটো খাম আপোনালোকেও ঘৰত এনেকৈ খাব খাই চাগে কিন্তু মই বহুত বেছি ভাল পাওঁ সেইকাৰণে মই ঘৰত আহিলে এনেকৈয়ে খাওঁ জেঠাই কল মানে চালনীত মাৰি আছেতো জুচ বনাবলৈ গুটিটো ওলালে বেছি ভাল ভীমকল নহয় কিন্তু এইটো মৌটুপিয়া কল বুলি কয় মৌটুপি কল আৰু বেলেগ নাম আছে দি নাজানো আমাৰ এই নগাঁও ফালে মৌটুপিয়ে কয় এইটো জেঠাই এনেকৈ মাৰিছে তলত চাওঁ কিমান ওলাল দি এয়া হৈছে এইখিনি গাখীৰ লগত জুচ বনাই পেলাই খোৱা যাব মানে গৰমত খোৱাটো বহুত ভাল সেইকাৰণে আৰু জেঠাই সহজ কৰি দিছে বাকীখিনি বনালেই হ'ল আৰু মিক্সিত বনাব হয় দেউতা এখন চাওক এয়া দেউতাই জাল পাতিব যায় এটা দুটা মাছ লাগে মানে পানী যিহেতু পথাৰত হৈ আছে সেইকাৰণে দেউতাই জাল পাতিব ওলাইছে মই ভাবিলোঁ জালখন অকণমান দেখাই দিওঁ আপোনালোকক টিকুলি আৰু মই বহি আছোঁ ওলাই যাম ভাবিছিলোঁ ওলাই যোৱা নহ'ল মায়ে কৈছে কি মই অথনিয়ে কৈ থৈছিলোঁ মা তুমি খাৰলি বনালে মই ভিডিঅ' কৰিম মায়ে এতিয়া খাৰলি বনাব খাৰলি মানে আমাৰ বেহুৱা বুলিও কয় সৰিয়হ দি বনায় মই অলপ চলপ জানো কিন্তু আজি আপোনালোককো খাৰলি বনোৱা শিকাওঁ চাব আপোনালোকে মোৰ মায়ে বৰ ধুনীয়া বনায় আৰু বহুত বেছি টেষ্টি হয় খাবলৈ দিলোঁ হে কৈ দে নিমখ জলকীয়া দিলা নিমখ আৰু জলকীয়া আৰু এইখিনি সৰিয়হৰ গুড়া আৰু কলা খাৰ এইটো খাৰটো একদম কলগছ পুৰি পেলাই খাৰ বনাই এইটো জাৰ দিয়ে মানে খাৰটো চুক থাকিব লাগিব ন দিয়া এইটো সানিব লাগিব হ'লে সেয়া দি
আৰু খাৰ দিব নালাগে, এটা জোখ পৰিমাণত দিলে হ'ল। মাৰি থাকিম আৰু মায়ে বনালে ইমানেই টেষ্টি হয়। বেলেগে বনোৱা খাৰলি মই খাই পাইছোঁ, তিতা তিতা লাগে, কিন্তু মায়ে বনোৱা খাৰলিখিনি কিন্তু মিঠা মিঠা লাগে খাই। পিছে খাৰটো পৰিমাণটো জানিব লাগিব, চবেই নাজানে আচলতে খাৰৰ পৰিমাণটো চাগে। কলগছ পুৰি দিয়ে যে কলগছ, আমাৰ ভীমকল নমাই ভীমকল কাটি যিটো পুৰি পেলাই খাৰ বনায়, সেইটো খাৰ দিয়া হয়, য'ত বহুত চুপ থাকে খাৰটোত। হৈ গ'ল মাখানি, এতিয়া কলপাতা মেৰিয়াই থবা। এয়া মোৰ মায়ে খাৰলি বনাই আছে। ফুটটো মোচাই গ'ল দেখোন তোমাৰ। এই খাৰলি বনাইছে, মোক কৈছে অকণমান টেষ্ট কৰি চা, মই অকণমান টেষ্ট কৰি চাওঁ। আঙুলিটো দিয়া, ভাল হৈছে। নিমখটো অকণমান হ'লে ভাল হয় মায়ে, নিমখটো অকণমান লাগে। এজনী মোৰ মা দেই। কলপাতত মেৰিয়াই থ'ব লাগিব, মায়ে কলপাতত মেৰিয়াব, মই দেখাই আছোঁ। এয়া কলপাতৰ মায়ে এডাল চাইডাল না এডাল কি বুলি কয়, এডাল এৰাই লৈছে, এডাল বখুৱাডাল এৰাই লৈছে। এডাল এৰালে মানে বান্ধিবলৈ কাৰণে সুবিধা হয়, সেইকাৰণে মায়ে এৰাই লৈছে। এতিয়া ইয়াতে মায়ে বেহুৱাখিনি বান্ধি থ'ব। একদিন ৰাখিলে খাবলৈ বেছি সোৱাদ হয়। এয়া দুটা টোপোলা হ'ব। এয়া এতিয়া মায়ে এইখিনি মেৰিয়াই পেলাই এয়া এতিয়া এনেকৈ মেৰিয়াই মায়ে বান্ধিব। একদিন দুদিন ৰাখিলে খাবলৈ বেছি সোৱাদ হয়। আচলতে খাৰলি এনেকৈ ৰাখি পেলাই খায়, একেদিনাই নাখায়, কাৰণ খাৰটো মিলিব লাগিব সৰিয়হৰ লগত। এনেকৈ বান্ধি থৈ দিব লাগে, তেতিয়াহে খাবলৈ বেছি ধুনীয়া। লগতে খালে অকণ তিতিকি ভাৱ এটা লাগে। যদি একদিন দুইদিন ৰাখে তেতিয়া এইটো টেষ্টটো বেলেগ হৈ যায় খাবলৈ। এইটো বানা গ'ল, এই টোপোলা দুটা এতিয়া মায়ে থৈ দিব। আৰু যেতিয়া বেহুৱা খাম, বেহুৱা আপোনালোকক মই দেখুৱাম। হৈ গ'ল টোপোলা ৰেডি। আমাৰ পাকঘৰত বায়ে জুচ বনাই আছে। অথনি যে ভীমকল খুন্দিছিলে, ভীমকল আৰু গাখীৰ দি এইটো বায়ে জুচ বনাই আছে। মই বাহিৰতে বহি আছোঁ বাৰান্দাত। মিক্সি চলিছে, জুচ বনাইছে বায়ে কল আৰু গাখীৰ দি। এইটো জুচ ৰেডি হৈ গ'ল, খাব পাৰি। ময়ো খাম এইটো জুচ। মিক্সিতে মাৰিছিল, খাবলৈ ধুনীয়া হ'ব। আপোনালোকে ঘৰত এনেকৈ বনাই খাব। ৰেচিপি হিচাপে নহয়, আচলতে মই আজি কি কৰি আছোঁ, ঘৰত কি নকৰিছোঁ, সেইখিনিকে শ্বেয়াৰ কৰিছোঁ। আৰু ঘৰত থকালৈকে মই সদায় শ্বেয়াৰ কৰি থাকিব পাৰিম। ফেনৰ তললৈ আহিলোঁ বাহিৰৰ পৰা। আচলতে মোৰ কেমেৰাৰ ৰিজলিউশ্যনটো ইমান বেছি ঠিক নহয়, আৰু সন্ধিয়া হৈ আহিছে যিহেতু মই বাৰ মোবাইলতহে ভিডিঅ' কৰি আছোঁ, এতিয়াৰ ভিডিঅ'টো। আৰু অথনি ওলাই নগ'লোঁ, এতিয়াও এনেই চোতালতে বহোঁ ভাবিছোঁ। গতিকে আৰু এন্ধাৰ হোৱাৰ আগতে বেছি ভিডিঅ' কৰি থাকিলে এন্ধাৰ হ'ব। গতিকে মোৰ ব্লগটো কেনে লাগিল জনাব নাপাহৰিব। যেতিয়ালৈকে ঘৰত আছোঁ মই ব্লগ দিয়ে থাকিম, আৰু আগলৈকো মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ আহিছোঁ, বহুত বহুত ধন্যবাদ।